হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে ভাপত দিয়া পিঠা। এই পিঠাটো বনাবলৈ মই অলপো তেল ব্যৱহাৰ কৰা নাই। তেল নিদিয়াকৈ বনোৱাৰ বাবে এই পিঠাটো খাবলৈ হেল্ডি হয়। সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খাই ভাল পায়। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই পিঠাগুড়ি লৈছোঁ, ভাত খোৱা চাউলৰ পিঠাগুড়ি। ইয়াতে মই 3 কাপ দি ল'ম। এয়া 3 কাপ মই পিঠাগুড়ি লৈ ল'লোঁ। এইটো মই নিজেই ঘৰতে মিক্সিত খুন্দি লোৱা পিঠাগুড়ি হয়। আপোনালোকে দোকানৰ শুকান পিঠাগুড়িৰেও বনাব পাৰে। আৰু মই ইয়াতে এতিয়া পিচি লোৱা চেনি দিম। চেনিটো নিদিলেও পিঠাটো খাব পাৰি, কিন্তু অকণমান মিঠা হ'লে বেছি টেষ্টি হয় পিঠাটো খাবলৈ। ইয়াতে মই মিক্সিতে পিচি লৈছোঁ। সেয়া 2 চামুচ দি দিম চেনি। এয়া মই 1 কাপ নাৰিকল গুড়ি লৈছোঁ। এইটো কিনি অনা পেকেটত পায় দোকানত। এয়া মই 1 কাপ দি দিম। গোটেইখিনি বস্তু এবাৰ মই ভালদৰে মিক্স কৰি ল'ম। এই পিঠাটো বনাবলৈ আপোনালোকে পানী দিও গুলিব পাৰে। মই এয়া গাখীৰ লৈছোঁ, গাখীৰ 1 কাপ লৈছোঁ। এতিয়া অলপকৈ গাখীৰ দি পেলাই মই পিঠাৰ বেটাৰটো বনাই ল'ম। আৰু এই গাখীৰেৰে পিঠাটো বনালে বহুতেই টেষ্টি হয় খাবলৈ। আৰু গাখীৰ নিদিওঁ, ইমানখিনিয়ে হৈ গ'ল। ইমানখিনি গাখীৰ ব্যৱহাৰ হ'ল। ইয়াতে মই এতিয়া আধা চামুচ বেকিং পাউডাৰ দিম আৰু অকণমান দি দিছোঁ। বেকিং পাউডাৰ দিয়াৰ পিছত এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে থৈ দিম। আৰু তেতিয়া চাব আমাৰ এই পিঠা বনোৱা বেটাৰটো আৰু অকণমান ফুলিব। ভালদৰে মিলাই লোৱাৰ পিছত এতিয়া মই এইখিনি 30 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া চাওক, 30 মিনিটৰ পিছত মই বেটাৰখিনি চাইছোঁ। এয়া বেকিং পাউডাৰ দিয়াৰ কাৰণে বহুতখিনি ফুলিছে আৰু ডাঠ হৈছে আমাৰ এই পিঠাৰ বেটাৰটো। মই অকণমান ইয়াতে গাখীৰ আৰু কৰি ল'ম। এবাৰ ভালদৰে মিলাই লৈছোঁ আকৌ এবাৰ। এয়া চাওক, কনচিষ্টেঞ্চিটো এনেকুৱা হৈছে, ইমানখিনি হ'ব লাগিব। এয়া পিঠা বনোৱা বেটাৰটো ৰেডি হৈ গ'ল। আজি মই পিঠাকেইটা এয়া চাহ খোৱা কাপতে বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে মই ইয়াতে অলপকৈ তেল দি ল'ম, তেতিয়া পিঠাটো ধুনীয়াকৈ এৰ খাই আহিব। এতিয়া মই হেতাখনৰ সহায়ত এনেকৈ বেটাৰটো কাপত দি ল'ম। একেবাৰে ভৰাই দিব নালাগে, এই পিঠাটো বহুত ওপৰলৈকে ফুলি আহিব। এতিয়া মই দুটাই এই ষ্টীলৰ বাতিটো বনাম। তেল সানি লৈছোঁ। এই ভাপত দিয়া পিঠাটো ষ্টীলৰ বাতি নহ'লে বা ষ্টীলৰ গিলাচতো বনাই খাব পাৰি। আৰু মই ওপৰত এনেকৈ বাদাম এনেকৈ কাটি পেলাই সজাই দিছোঁ, তেতিয়া দেখিবলৈও ভাল লাগে আৰু পিঠাটো খাবলৈ খুব টেষ্টি হয়। এয়া ভাপত দিয়া পিঠা। এয়া পানী নপৰিবৰ কাৰণে মই ইয়াতে এনেকৈ ফইল পেপাৰ লগাই দিছোঁ। আজি মই এই পিঠাখিনি এই ৰাইচ কুকাৰতে বনাম। ইয়াৰ পানী মই গৰম হ'বলৈ দিছিলোঁ। ৰাইচ কুকাৰত পানী গৰম হৈ গ'ল। এতিয়া মই ইয়াতে কাপ এটাকৈ ইয়াতে বহাই ল'ম। ইয়াত দি দিয়া হৈ গ'ল। এতিয়া মই ইয়াক 15 মিনিট বা 18 মিনিটৰ কাৰণে ষ্টিম হ'বলৈ দিম। এই দুটা মই কেৰাহীতে দি দিম বেক হ'বলৈ। এই দুটা মই ইয়াতে কেৰাহীতে বেক হ'বলৈ দিছোঁ। এয়া ঢাকন দিলোঁ। 15 মিনিটমানৰ পিছতে হৈ যাব। এয়া চাওক, 15 মিনিটৰ পিছত মই পিঠাকেইটা উলিয়াই আনিছোঁ। খুব ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া লাগিছে। এতিয়া মই ফইল পেপাৰখিনি আঁতৰাই লৈছোঁ আৰু এখন চুৰিৰে ছাইডখিনি কাটি মই পিঠাকেইটা উলিয়াই ল'ম। আৰু বাতিৰ পিঠাকেইটাও খুব ধুনীয়া হৈছে। এনেকৈ গেছত কেৰাহীত দি পেলাই ভাপত এনেকৈ পিঠাটো বনাই খাব পাৰি। খুব সহজতে হয়। এয়া চাওক, এটা পিঠা মই উলিয়াই লৈছোঁ। ধুনীয়া হৈছে, ছফ্ট হৈছে। বাকীকেইটাও মই এনেকৈ পিঠা উলিয়াই লওঁ। এয়া চাওক কিমান ধুনীয়া হৈছে এই পিঠাটো। এতিয়া মই গোটেইখিনি পিঠা একেলগে প্লেট এখনত উলিয়াই লৈছোঁ। আৰু এই পিঠাটো খাবলৈ খুবেই টেষ্টি হয় আৰু হেল্ডিও হয়। এই পিঠাটো টান হৈ নাযায়, খুব ধুনীয়া স্পঞ্জি আৰু কোমল হৈ থাকে। ইয়াতে মই অকণমান বাদাম দি পেলাই সজাই লৈছোঁ। এটা পিঠা মই ফালিও দেখাইছোঁ। ভিতৰলৈকে সিজিছে আৰু খুব কোমল হৈছে পিঠাটো। এই পিঠাটো খাবলৈও খুব ভাল হয়। যদি আপোনালোকে মোৰ ৰেচিপিবোৰ চাই ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবিলাক পাবলৈ
বেল আইকনটো টিপি দিব। আজিৰ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ। থেংক ইউ।